वेलकम बैक टू माय ताती चली ब्लॉग। तो काली मैं भिडिओ बनालू सानडे स्पेशल। मैं आज स्कूल स्कूल अহাৰ পাছত ভাত খালোঁ। ভাত খোৱাৰ পাছত অকণমান দেৰি ৰেষ্ট ল'লোঁ। তাৰপিছত ৰেষ্ট লোৱাৰ পাছত এতিয়া ভাত খালোঁ। আকৌ ভাত খালোঁ মানে মই বায়ে চাটনি বনাইছিলে যে সেইকাৰণে অকণমান ভাতটো খাই ল'লোঁ। তো সেইদিনাখন বাৰীটো দেখাব নোৱাৰিলোঁ, আজি বাৰীটো দেখাম। আজি পাপাই কাটিব পাম্পকিন আৰু পাইনএপল। পাম্পকিন দুটা ছিঙিছে মানে। পাম্পকিনটো ইংলিছত কয় আৰু আছামিছত ৰঙালাও বুলি কয়। এয়া চাওক পাপাই ছিঙিলে, ইমান ডাঙৰ ডাঙৰ সৰু সৰু মানে ইয়াতকৈ ডাঙৰ ডাঙৰ আছিলে। বা সেইপিনে গৈছে, মই সেইপিনে গ'লে জোক ধৰে। এইপিনে পাপা এয়া ওপৰ চাঙত আছে ৰঙালাও। তাৰপিছত এইপিনে চাওক কোমোৰা লাগিছে, 3টা লাগিছে। এয়া এটা, তাৰপিছত এয়া এটা, তাৰপিছত এই ওপৰপিনে এটা আছে এইটো। এয়া পাপা ৰঙালাও ছিঙিছে। এইপিনে বেঙেনা লগা নাই, বেঙেনা নহ'ল এবাৰ। পিনে নেমুকেইটা আপোনালোকক নেমু লাগিছিলে বুলি কৈছিলোঁ যে সেইদিনাখন দেখাব নোৱাৰিলোঁ। এয়া চাওকচোন নেমু লাগিছে, বা এয়া নেমু লাগিছে চাওক। নেমু এই তলত এটা লাগিছে, এই তলৰটো ডাঙৰ। এয়া চাওক নেমু, আমাক নেমু লাগিলেই আৰু গোল নেমু হেনো একেবাৰে তললৈকে লাগিছে। আৰু এইপিনে কচু, 3টা কোমোৰা লাগিলে আৰু পাপা ভোট জলকীয়া সেইটো চাইডে ডাঙৰ ডাঙৰ লাগিছে দেই। পুঁই শাক উঠাইছে চাঙত। পাইনএপল লাগিব আজি ছিঙিব। আৰু এইপিনে চাওকচোন সৰু সৰু মধুৰি ধৰিছে, ইমানে মধুৰি নহয়, সৰু সৰু। ডালটোৱে গধুৰ হৈ গৈছে, ভাঙিলে। এয়া চাওক সেইকাৰণে এই ডাংটো লগাই থৈ দিছে। ঠেকা ঠেকা হোৱাত চৰাই এজনী আছিলে নহয় সেই নেমু গছটোত। এয়া চাওক ৰঙালাওটো ইমান ধুনীয়াকৈ চাহ, বাপৰে ইমান মৰম লগা। এইখিনি গোটেই বন হাবি হৈ আছে, এইখিনিৰ পৰা যাওঁ। পাপাই যে চৰাই বাটো আছিলে, চৰাইটো গ'ল নে আছে? চৰাইজনী মানে থাকে, ৰাতি শুবলৈ আহে। 3টা বা আছে ইয়াত, চাব। কেইবছৰ পিছত লাগিলে গোল নেমু? কেইবছৰ? 3 বছৰ 2 বছৰ। এয়া চাওক গোল নেমু সৰু সৰু লাগিছে। সেয়া এয়াই গোল নেমু লাগিছে। চৰাই বা আছে হোৱাত। চৰাই বা এটা আছে নহয়, এয়া চাওক চৰাই বা এটা। সৰুৱাত এটা আছে, ইয়াত ডাঙৰটো আছে চাব। 3টা আকৌ 2টাহে। এয়া চৰাইজনী থাকে, ৰাতি শুব আহে, এতিয়া চৰিব গৈছে হপায়। আৰু এইপিনে কি বুলি কয়, এই কি নাম আছিলে, টেঙা মৰিচা হপায় এইটো। এই পাতটো খাই মোক খুব ভাল লাগে। এয়া তামোল ৰুইছিলে সেইদিনাখন, ইমান ডাঙৰ ডাঙৰ হৈছে চাওক। এয়া কদম গছ। পাপা ওপৰত লাগিছে না ফুল, পাৰিব লাগে। আনাৰস সৌকেইটা চাওক, এইপিনে আনাৰস। বা আনাৰস পকিছে। এইপিনে এটা আছে কেঁচা,
এই চাক পাপাই কাটিছে আনাৰসটো বা এইপিনে এটা আছে নহয় ক এইটো সেইটো এটা কেঁচা হৈ আছে মানে ইয়াত পাণ বগাইছে চাওক এইটা কেঁচা খালি বহি আহিছ যে খুচিব খুচা নেকি এইপিনে পাই যাওঁ এইপিনে নেমু লাগিছে নেমু এইটো চাইডে লাগিছে এইটো চাইডে নাই লগা মানে লাগিছে সৰু সৰু লাগিছে ইয়াৰ গোল নেমু মানে আমাৰ সোজাটো হ'লে সিমানে ডাঙৰ হয় গোল নেমুটো সিমানে ডাঙৰ হয় ন এই নেমুকেইটা চাই ইমান ভাল লাগিছে গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ এয়া হ'ল হে গছৰ ওপৰত গুটি গুটিৰ ওপৰত হে গছ গছ এয়া হ'ল আনাৰস এয়া চাক চিঙিলে পাই এইপিনে মধুৰি ইমানে সৰু সৰু লাগিছে নহয় একেবাৰে তললৈকে লাগিছে চাব এয়া সৰুকে সৰু ডাঙৰ হ'ব নহয় ইমানে লাগিছে চাওক ইয়াত পাণ ইমান ডাঙৰ ডাঙৰ লাগিছে হৈ আছে আৰু ডাঙৰ হ'ব এইখিনিকেইটা সৰু হৈ আছে মধুৰি খাব পাম হাতৰ পৰা পৰি গৈছে এয়া ৰঙাটো ইমান মৰম লগা ৱাও পৰি গৈছে পুৰা মা ইমান কষ্টতে চাঙত উঠালে এয়া এইটো মাটিত থোৱা হয় সেইকাৰণে মাটি খাইছে এইটো ভাল আৰু বৰ্তমান এতিয়া মই এই বাৰীৰ পৰা ওলালোঁ তাৰপিছত এয়া চাওকচোন পাপা এই ফটকাকেইটা ৰ'দত দিছে আমাৰ এইপিনে হাতী জেগা যে হাতী আহে যে সেইকাৰণে ফটকা ফুটাই তো এতিয়া মানে এই বাৰীৰ পৰা ওলালোঁ বাৰীৰ পৰা ওলোৱাৰ পাছত এতিয়া পাপাই ৰঙালাওকেইটা থ'ব আহিছে এয়া ৰঙালাও এইপিনে ঢেৰ ৰঙালাও আছে চাব নেকি আমাৰ গুদাম ঘৰত ঢেৰ ৰঙালাও আছে এয়া কেইটা 1 2 3 4 5 6 7 8 9 10 11 12 13 so এইপিনে এটা 14 14টা আছে চাওক কোমোৰাকেইটা ছিঙিব হোৱা নাই এতিয়া সৰু হৈ আছে মানে মই স্কুলৰ পৰা আহি পিনে গায়ে ধোৱা নাই এতিয়া ইমান গৰম নহয় স্কুলৰ পৰা অহাৰ পাছত যদি গা ধোৱা আকৌ দুবাৰ গা ধোৱা হৈছিলে ন সেইকাৰণে এতিয়া মানে গধূলি টাইমত ধুম আৰু ইয়াত তগৰ ফুল আপোনালোকক দেখালোৱে দেখো নাই মানে এই আগৰ ভিডিঅ'টো দেখাইছিলোঁ এয়া চাওক কিবা বিহুৰ কিবা প্ৰগ্ৰাম হ'লে মানে এই তেতিয়া এইটো নুফুলিছিলে এতিয়া ফুলিছে কাইলৈ আছামিজ আছে আজি ইংলিছটো আছিলে কাইলৈ আছামিজ আছে মানে আমাৰ আছামিজৰ দুটা কিতাপ আছে এটা আছামিজ 1 এটা আছামিজ 2 মানে এটা মানে আছামিজ গ্ৰামাৰ হয় তাৰমানে মোৰ গ্ৰামাৰটো কমপ্লিট হ'লে তো এতিয়া মই গা ধুম তো ভিডিঅ'টো ইমান দেৰিকৈ আৰু ভাল লাগিলে মানে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই তো বাই বাই সকলো বন্ধুসকল